প্ৰায় 12 গৰাকী বক্তাই সপক্ষে হওক বা বিপক্ষে হওক আজি শিক্ষা বিভাগৰ যেটো মঞ্জুৰি কৰ্তন প্ৰস্তাৱ উত্থাপিত হৈছে এই বিষয়ত তেখেতসকলে বিতৰ্কত অংশগ্ৰহণ কৰিলে আৰু তেখেতসকলে বিভিন্ন প্ৰসংগ উত্থাপন কৰিছে মই তেখেত সকলোকে ধন্যবাদ দিছো যে তেখেতসকলে বিভিন্ন বিষয় আজি সদনৰ মজিয়াত উত্থাপন কৰি এই ক্ষেত্ৰত আমাৰ চৰকাৰে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সম্পৰ্কে আজি আমাক এটা কোৱাৰ সুযোগ দিলে মই বিৰোধী পক্ষৰ সদস্যসকলক বিশেষভাৱে ধন্যবাদ দিছো কিয়নো তেখেতসকলে যিখিনি সমালোচনা কৰিলে সেই সমালোচনাখিনিয়ে কিন্তু আজি আমি যি এক মঞ্জুৰি বিচাৰিছো এই মঞ্জুৰিৰ প্ৰয়োজনীয়তা আৰু যথাৰ্থতা সত্য তেখেতসকলে প্ৰমাণিত কৰিলে কিয়নো প্ৰায়ভাগে দেখিলো তেখেতসকলে কৈছে যে আমাৰ ভেঞ্চাৰ স্কুলসমূহ প্ৰভিন্সিয়েলাইজেশ্যন হ'ব লাগে আৰু আপোনালোকে যদি অলপ আগতে ভুৱন পেগু ডাঙৰীয়া এই কথাটো উত্থাপন কৰিলে আপোনালোকে যদি যি আমি ঘাটি মঞ্জুৰিৰ যেটো আমি প্ৰস্তাৱ আজি উত্থাপন কৰিছো সেই প্ৰস্তাৱত এটা শিতানত কিন্তু আমাকে প্ৰভিন্সিয়েলাইজেশ্যন কৰিবৰ বাবে শিক্ষকসকলক যি বেতন দিব লাগিব সেই বেতনৰ বাবে প্ৰয়োজনীয় ধৰণে আমি বিচাৰিছো গতিকে মই অনুভৱ কৰো মই আশা কৰো যে আপোনালোকে যেহেতু আপোনালোকে বিচাৰিছে যে ভেঞ্চাৰ স্কুলবিলাক প্ৰভিন্সিয়েলাইজ হওক মই আপোনালোকক এটা মাত্ৰ তথ্য দিব বিচাৰিছো আমি এতিয়ালৈকে আপোনালোকে জানে আমাৰ এলিমেণ্টাৰী এডুকেশ্যনৰ প্ৰাথমিক বিভাগত আমাৰ 1,16,473 গৰাকী নিয়মীয়া শিক্ষক আছে 41,000 গৰাকী 41,534 গৰাকী আমাৰ কন্ট্ৰেকচুৱেল তেখেতসকল ষ্টেট পুলত হ'ব পাৰে বা এছএছএ অন্তৰ্ভুক্ত হ'ব পাৰে তেখেতসকল আমাৰ ইয়াত কাম কৰি আছে আমাৰ প্ৰাথমিক বিদ্যালয়ৰ সংখ্যা হৈছে 47,818খন আৰু আমি 2016 চনৰ পিছত কিয়নো প্ৰায় কোৱা হৈছে যে শিক্ষকৰ নিযুক্তি দিয়া হোৱা নাই নিযুক্তি দিয়া হোৱা নাই কিন্তু আপোনালোকে জানি হয়তো সুখী হ'ব যে 2016 চনৰ পিছত আমি 13,023 গৰাকী ৰেগুলাৰ শিক্ষক আৰু 19,640 গৰাকী কন্ট্ৰেকচুৱেল টিচাৰক আমি এপইণ্টমেণ্ট দিবলৈ সক্ষম হৈছো মই ভাবো যে এখন চৰকাৰে ইমান কম সময়ৰ ভিতৰতে ইমান সংখ্যক শিক্ষকক নিযুক্তি দিয়াৰ আগতে হয়তো এনেকুৱা দৃষ্টান্ত নাই আৰু আজি আপোনালোকক মই জনাব পাই সুখী হৈছো যে এই মঞ্জুৰি যদি আমাৰ গৃহীত কৰা হয় তেতিয়াহলে আমি 5,295খন প্ৰাইমাৰী স্কুলক আমাৰ প্ৰাথমিক বিদ্যালয়ক আমি প্ৰভিন্সিয়েলাইজ কৰিবলৈ সক্ষম হ'ম কিয়নো প্ৰভিন্সিয়েলাইজ কৰাৰ মূল কথাটো হৈছে প্ৰভিন্সিয়েলাইজ এখন স্কুলক আমি কৰি দিলো প্ৰভিন্সিয়েলাইজ কৰাৰ পিছতে শিক্ষকসকলক বেতন দিয়াৰ কথাটো আহিব আৰু এই বেতন দিব যদি লাগে তেতিয়াহলে আমাক এই অতিৰিক্ত পুঁজিৰ প্ৰয়োজন হৈছে মাননীয় অধ্যক্ষ মহোদয় বিভিন্নজনে বিভিন্ন বিষয় উত্থাপন কৰিছে মই এটা এটাকে সকলোৰে প্ৰত্যেকটো তেখেতসকলে উত্থাপন কৰা বিষয় এটা এটাকে মই যাব খোজা নাই কিন্তু থুলমূলকে মই দেখিছো যে বেছিভাগৰে যিখিনি প্ৰসংগ যিখিনি তেখেতসকলে প্ৰসংগ উত্থাপন কৰিছে সেই উত্থাপন কৰা প্ৰসংগবিলাকৰ ভিতৰত এটা হৈছে যে তেখেতসকলে কৈছে যে বহুতো স্কুলত ডেফিচিট শিক্ষক আছে তাৰমানে এনেকুৱা হৈছে যে 200 ছাত্ৰ আৰু হয়তো শিক্ষক হয়তো মাত্ৰ 10 গৰাকী এই যেটো ডিসপ্ৰপৰচনেট তেখেতসকলে কৈছে এই কথাটো আমিও অৱগত আমিও এই সম্পৰ্কে জ্ঞাত আৰু সেইভাবে আপোনালোকে জানে যে আমি এটা ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া কৰিব বিচাৰিছো বহুতো যিবোৰ স্কুলত যিবোৰ প্ৰাথমিক বিদ্যালয়ত আমাৰ দেখিছো যে ছাত্ৰৰ সংখ্যা কম
কিন্তু তাৰ ওচৰতে 1 কিলোমিটাৰৰ ভিতৰতে বেখধাৰতে আৰু এখন এনেকুৱা প্ৰাথমিক স্কুল আছে যিখনত ছাত্ৰ সংখ্যা বেছি। এই দুইখন স্কুলক আমি একত্ৰিত কৰি এমেলগেমেট কৰি তেখেতসকলৰ সঠিক শিক্ষক আৰু ছাত্ৰৰ যিটো পঢ়ুৱাৰ যিটো ৰেচিঅ' এই ৰেচিঅ'টো যদি আমি চাবলৈ বিচাৰিছোঁ আৰু এই প্ৰক্ৰিয়াটো আজি প্ৰায় সম্পূৰ্ণ হৈছে। আমি আশা কৰিছোঁ যে আগন্তুক অহা জানুৱাৰী মাহৰ পৰা যি নতুন শিক্ষাবৰ্ষ আৰম্ভ হ'ব এই শিক্ষাবৰ্ষৰ পৰাই আমি এই এমেলগেমেটেড স্কুলবিলাকক আমি তেখেতসকলক হয়তো মই আপোনালোকৰ ফিগাৰটো দিব পাৰোঁ 1885খন লোৱাৰ প্ৰাইমেৰী স্কুল হেজ বিন এমেলগেমেটেড উইথ আপাৰ প্ৰাইমেৰী স্কুল আৰু 1267খন লোৱাৰ প্ৰাইমেৰী স্কুলছ হেজ বিন মাৰ্জড উইথ নিয়াৰ বাই লোৱাৰ প্ৰাইমেৰী স্কুল আৰু 2837খন LP আপাৰ প্ৰাইমেৰী স্কুল হেজ বিন এমেলগেমেটেড উইথ হায়াৰ ছেকেণ্ডেৰী স্কুল। এই যিটো আমি প্ৰক্ৰিয়া কৰিছোঁ এই প্ৰক্ৰিয়াৰ ফলত আৰু এই প্ৰক্ৰিয়াটো মই কৈছোঁৱে যে এই প্ৰক্ৰিয়াটো আহি আমাৰ একেবাৰে শেষ পৰ্যায়লৈ আহি পাইছে আৰু ইয়াৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱাৰ লগে লগে আমাৰ এটা জ্ঞান হ'ব যে এইখন স্কুলত এইখিনি শিক্ষক সাৰপ্লাছ আছে আৰু এইখন স্কুলত এইখিনি শিক্ষকৰ ডেফিচিয়েঞ্চি আছে। গতিকে সাৰপ্লাছ যিসকল শিক্ষক আছে ডেফিচিয়েণ্ট থকা স্কুললৈ আমি তেখেতসকলক ট্ৰান্সফাৰ কৰিব পাৰিম বা তেখেতসকলক সেই স্কুলৰ লগত আমি এটাচ কৰি আমি আমাৰ যিটো ষ্টুডেণ্ট টিচাৰ ৰেচিঅ' এই ৰেচিঅ'টো আমি ৰাখিবলৈ সক্ষম হওঁ। ছেকেণ্ডেৰী স্কুলৰ ক্ষেত্ৰত কোৱা হৈছে যে আমি শিক্ষকসকলৰ নিযুক্তি দিয়া নাই। মই মাননীয় সদনক জনাইছোঁ যে এতিয়ালৈকে আমি প্ৰিন্সিপাল 462 গৰাকীক আমি নিযুক্তি দিছোঁ। মই আকৌ এবাৰ কৈছোঁ প্ৰিন্সিপাল আমি 462 গৰাকীক নিযুক্তি দিয়া হ'ল। হেডমাষ্টাৰ তেখেতসকলৰ 554 গৰাকীক আমি নিযুক্তি দিলোঁ আৰু এই বিধানসভা অধিৱেশন অহাৰ বাবে আৰু 324 গৰাকীক দিব লাগে। তেখেতসকলক আনুষ্ঠানিকভাৱে আমি নিযুক্তি দিব পৰা নাই, কিন্তু এই 9 বা 10 তাৰিখৰ ভিতৰতে আমি 324 গৰাকী আৰু হেড পণ্ডিতক আমি নিযুক্তি দিব পাৰিম। এছিষ্টেণ্ট হেডমাষ্টাৰৰ ক্ষেত্ৰত আমি 128 গৰাকী নিযুক্তি দিছোঁ, কিন্তু আপোনালোকে জানে যে উচ্চ ন্যায়ালয়ত এটা গোচৰ ৰুজু কৰা হৈছে। গতিকে সেই গোচৰৰ বাবে হয়তো কিছুদিনৰ বাবে এই প্ৰক্ৰিয়াটো থমকি ৰ'ব। গ্ৰেজুৱেট টিচাৰ আমি 1150 গৰাকীক আমি এতিয়ালৈকে নিযুক্তি দিলোঁ। PG টিচাৰ 464 গৰাকীক আমি নিযুক্তি দিলোঁ। গতিকে মাধ্যমিক ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰীয়ে হওক বা হাইস্কুলতে হওক আমি এই পদক্ষেপখিনি লোৱাৰ কথা মই আশা কৰিছিলোঁ যে তেখেতসকলে হয়তো এবাৰ হ'লেও শলাগ ল'ব। মাননীয় অধ্যক্ষ মহোদয়, মই যদি তথ্য দিব বিচাৰোঁ তেতিয়াহ'লে তথ্য মোৰ হাতত যথেষ্ট আছে, কিন্তু সময়ৰ কিছু নাটনি আছে। সেইবাবে মই তথ্যগত উত্তৰলৈ যাব বিচৰা নাই। মই সামগ্ৰিকভাৱে আমাৰ যিসকলে আজি এই বিতৰ্কত অংশগ্ৰহণ কৰিলে তেখেতসকলৰ কিছু কথা মই ক'ব বিচাৰিছোঁ। আমাৰ গুৰুজ্যোতি দাস ডাঙৰীয়াই প্ৰসংগ এটা উত্থাপন কৰিছিল যে যিবোৰ জ্যোতি কেন্দ্ৰ, এই জ্যোতি কেন্দ্ৰসমূহত যিবোৰ শিক্ষা সামগ্ৰী দিয়া হৈছে সেই শিক্ষা সামগ্ৰীবোৰ নিম্ন মানদণ্ডৰ। এই ক্ষেত্ৰত মই তেখেতক জনাব খোজো যে এনেকুৱা ধৰণৰ অভিযোগ আমাৰ ওচৰলৈ যদি আহে আমি তাৎক্ষণিকভাৱে ব্যৱস্থা লোৱাৰ প্ৰক্ৰিয়া আছে, কিয়নো এই সামগ্ৰীসমূহ কেন্দ্ৰীয়ভাৱে আমি প্ৰক্ৰিয়া নকৰোঁ। এইটো জিলা পৰ্যায়ত ক্ৰয় কৰা হয় আৰু জিলা পৰ্যায়ত যদি ক্ৰয় প্ৰক্ৰিয়াত ক'ৰবাত কেনেকুৱা ত্ৰুটি দেখা পাইছে আমাক যদি জনায় তাৎক্ষণিকভাৱে আমি সেই সম্পৰ্কে আমি পদক্ষেপ ল'ম। কমলাক্ষ দেৱ প্ৰকাশ ডাঙৰীয়াই 2-3টা কথা কৈছে, 2টা বিষয় বা 3টা বিষয়। মোৰ ৰাজহুৱা বক্তব্যক তেখেতে আঙুলিয়াই 2-4টা কথা কৈছে। মই সেই বিতৰ্কলৈ যাব নিবিচাৰোঁ, কিয়নো মই কি কৈছোঁ সেইটো অন ৰেকৰ্ড। গতিকে
কোনোবাই মোৰ সেই ৰেকৰ্ডটো কিভাৱে ইণ্টাৰপ্ৰেট কৰিছে, দ্যাট ইজ দেয়াৰ প্ৰব্লেম, ইটছ নট মাই প্ৰব্লেম। কিন্তু মই আশা কৰিম যে যেতিয়া কোনোবা এটা অভিযোগ তোলা হয়, তেতিয়া অভিযোগটোৰ দুই পক্ষৰে কথাখিনি চালি জাৰিহে যদি অভিযোগ তোলা হয়, তেতিয়াহ'লে ভাল হয় কথাটো। তেখেতে বাকী যিখিনি কৈছে মই এইখিনিলৈ নাযাওঁ। তেখেতে ট্ৰান্সফাৰৰ কথাটো কৈছে। ট্ৰান্সফাৰৰ কথাটো আপোনালোকে জানে যে আমি এতিয়া এটা সিদ্ধান্ত লৈছোঁ যে শিক্ষাবৰ্ষৰ গোটেই শিক্ষাবৰ্ষটো পৰীক্ষালৈ 3 মাহ থাকোঁতেও মানুহে ট্ৰান্সফাৰলৈ গুচি আহে। গতিকে আমি এটা সিদ্ধান্ত লৈছোঁ যে ট্ৰান্সফাৰ প্ৰক্ৰিয়াটো আমি বছৰৰ বাৰ্ষিক পৰীক্ষা শেষ হোৱাৰ পিছতে আমি এই সম্পৰ্কে আমাৰ যিবোৰ ট্ৰান্সফাৰ সেই ট্ৰান্সফাৰবোৰ এলাউ কৰিম। নহ'লে এনেকুৱা হয় যে ধৰি লওক এগৰাকী গণিতৰ শিক্ষক, সেই গণিতৰ শিক্ষকগৰাকী যদি ট্ৰান্সফাৰলৈ গুচি যায়, তেতিয়াহ'লে সেই স্কুলখনত কোনে গণিত বিষয়টো পঢ়াব সেই সম্পৰ্কে কোনো চিন্তা নকৰে। গতিকে এই ক্ষেত্ৰত আমি আৰু কিছু কথা আছে। অলপ আগতে কোৱা হৈছিল, যিটো কথা ময়ো একমত, যে আমাৰ সীমান্তৱৰ্তী অংশবোৰত যিবোৰ বিশেষকৈ চহৰাঞ্চলত, আপুনি ধুবুৰী কওক, গোৱালপাৰা কওক, কিছু মৰিগাঁৱত কওক, এই স্থানসমূহত বহুতো শিক্ষক শিক্ষয়িত্ৰীয়ে একমাত্ৰ চাকৰিটো লোৱাৰ খাতিৰতে চাকৰি কৰিব বুলি তেখেতসকলে কথা দিছিল। কিয়নো তেখেতসকলে যেতিয়া তেখেতসকলে টেটৰ ফৰ্ম যেতিয়া তেখেতসকলে এই চাকৰি বিচাৰি তেখেতসকলে আবেদন পত্ৰ ফিল-আপ কৰে, সেই আবেদন পত্ৰ তেখেতসকলে নিজে লিখি দিব লাগে যে মই অমুক জিলাত চাকৰি কৰিবলৈ প্ৰস্তুত। আৰু তেখেতসকলে বহুত সময়ত মোৰ ওচৰলৈ যেতিয়া আহে ট্ৰান্সফাৰ বিচাৰি, মই যেতিয়া তেখেতক সুধো যে আপুনি কিয় লিখি দিছিলে, নহয় ছাৰ চাকৰিটো তাত বেছি আছিলে গতিকে লৈছিলোঁ। কিন্তু কথাটো হ'ল যে তেখেতসকলে যিদিনাখন তাত যোগদান কৰিলে, যোগদান কৰাৰ পিছদিনাখনৰ পৰাই তেখেতসকলৰ প্ৰচেষ্টাটো থাকে কিভাৱে মই ট্ৰান্সফাৰ লৈ আকৌ মই মোৰ নিজৰ গৃহ জিলালৈ আহোঁ। এতিয়া বহুতে মোক বেয়া পাইছে, বহুতে হয়তো এই সমালোচনাও কৰিছে, কিন্তু মই অনুভৱ কৰোঁ যে শিক্ষামন্ত্ৰী হিচাপে মই কিন্তু সকলোৰে শিক্ষামন্ত্ৰী। মই বাৰম্বাৰ এই কথাটো কওঁ যে শিক্ষামন্ত্ৰী হিচাপে মই সকলোৰে শিক্ষামন্ত্ৰী। চহৰ অঞ্চলৰ এখন স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও শিক্ষকৰ দ্বাৰা শিক্ষা পোৱাৰ যিটো অধিকাৰ, সেই অধিকাৰটোৰ পৰা তেখেতসকলক কোনেও বঞ্চিত কৰিব নোৱাৰে। কোনোবাই একমাত্ৰ চাকৰিৰ খাতিৰত যদি তাত চাকৰি কৰিম বুলি কৈছে আৰু পৰৱৰ্তী সময়ত তাত চাকৰি কৰিবলৈ প্ৰস্তুত নহয়, তাৰ বাবে চৰকাৰ কেতিয়াও দায়ী হ'ব নোৱাৰে। তেখেতে যদি তাত চাকৰি কৰিবলৈ ৰিজাইন দিয়ক। কিন্তু তেখেতসকলে চাকৰিটো ল'বৰ কাৰণে তাত বিচাৰিব, চাকৰি ল'ব আৰু চাকৰি লৈ পেলাই ট্ৰান্সফাৰ কৰক। আৰু আৱেগিক কথা, মহিলাৰ কথা, শালীনতাৰ কথা, বিভিন্ন কথা উত্থাপন হয়। এই কথাবিলাক কিমান সমীচীন ৰাইজেও চালি জাৰি চাব লাগে। মই সংবাদ মাধ্যমত যিসকল আছে তেখেতসকলকো কম যে এই ক্ষেত্ৰত তেখেতসকলে যি তেখেতসকলে প্ৰচাৰ কৰে, এই প্ৰচাৰৰ ক্ষেত্ৰতো কিন্তু তেখেতসকলেও অলপ চাই চিতি কৰিব লাগে। কিয়নো কোনেও কাকো জোৰ কৰি তাত কিন্তু এপইণ্টমেণ্ট দিয়া নাই। কোনেও তেওঁলোকক জোৰ কৰি কিন্তু এনেই দুৰ্গম ঠাইবোৰত তেখেতসকলক নিযুক্তি ল'বলৈ কোৱা নাই। তেখেতসকলে স্বইচ্ছাৰে চাকৰিৰ খাতিৰত তেখেতসকলে তাত লৈছে আৰু চাকৰি লৈ উঠি তেখেতে সেই ঠাইত মই চাকৰি নকৰো বুলি ক'লে সেইটো কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। এই কথাটো আশা কৰোঁ আমাৰ কমলাক্ষ দেৱ পুৰকাস্ত ডাঙৰীয়াই স্বীকাৰ কৰিব। ৰেগুলাৰেশ্যনৰ কথা তেখেতে উত্থাপন কৰিছিল। আৰু এটা যিটো কথা কেইবাজনেও উত্থাপন কৰিলে আৰু এই সংক্ৰান্তত মই আপোনালোকক জনাব বিচাৰোঁ, সেই বিষয়টো হৈছে যে ইউনিফৰ্মৰ বিষয়। আগতে ইউনিফৰ্মৰ যিটো পদ্ধতি আছিল সেই পদ্ধতি এতিয়াও আছে। মাথো যিটো আমি বিচাৰিছোঁ সেইটো হৈছে আগৰ যেতিয়া ইউনিফৰ্ম দিয়াৰ কথা আছিল তেতিয়া কি মানদণ্ডৰ কাপোৰ দিব, কিভাৱে ইউনিফৰ্মটো চিলাব সেই সম্পৰ্কে কোনো চৰকাৰৰ ফালৰ পৰা কোনো নিৰ্দেশ নাছিলে। বাৰম্বাৰ কোৱা হৈছে থলুৱাসকলৰ কি হ'ব। অসমত কেইটা কাপোৰৰ মিল আছে যিসকলে এই সম্পৰ্কে সমালোচনা কৰে, তেখেতসকলে মোক এটা কথা জনাওক। মই জানিব বিচাৰিছোঁ যে অসমত কাপোৰ প্ৰস্তুত কৰা, ইউনিফৰ্মৰ কাপোৰ প্ৰস্তুত কৰা কেইটা মিল আছে। আজি যিসকলে চিতাবস্তা বিচাৰিছে তেখেতসকলেওতো বাহিৰৰ কোনোবা মিলতে প্ৰস্তুত কৰা কাপোৰ আনিব। আমি মাথো
আমি মাথো এটা ষ্টেণ্ডাৰ্ডাইজেশ্যন কৰিছো আমি কৈছো যে এই মানদণ্ডৰ কাপোৰ আপোনালোকে দি আপোনালোকে ইউনিফৰ্ম বনাব লাগিব আমাৰ ইউনিফৰ্ম ক্ৰয় কৰাৰ ক্ষেত্ৰত বৰ্তমানেও SMBC যিবিলাক আমাৰ স্কুলবিলাকত যিবোৰ ডেভেলপমেণ্ট কমিটি থাকে তেখেতসকলৰ জৰিয়তে ক্ৰয় কৰাৰ পদ্ধতি বহাল আছে আৰু তাৰ বাবে আপোনালোকে জানি সুখী হ'ব যে প্ৰত্যেকখন বিদ্যালয়কে কিন্তু আমি তেখেতসকলৰ যি পুঁজি আহিছিল সেই পুঁজি আমি বিদ্যালয়সমূহলৈ পঠিয়াইছো কিন্তু কিছু ন্যস্ত স্বাৰ্থই আদালতত তেখেতসকলে গোচৰ তৰাৰ বাবে আপোনালোকে কেনেকুৱা ধৰণৰ গোচৰ প্ৰথম এটা গোচৰ দিলে যেতিয়া দেখিলে যে এই গোচৰটো নীতিকিব লগে লগে আৰু এটা গোচৰ সেই গোচৰটো নীতিকিব যেন দেখি পেলাই আৰু এটা গোচৰ সেইটো নীতিকিব দেখি পেলাই আৰু এটা গোচৰ এতিয়ালৈকে 6টা গোচৰ আৰু এই যে বাৰ কোৱা হৈছে স্কুলৰ ইউনিফৰ্ম দিব পৰা নাই এই স্কুলৰ ইউনিফৰ্ম আমি আমাৰ ত্ৰুটিৰ কাৰণে দিব পৰা নাই সেইটো নহয় আদালতে উচ্চ আদালতে কৈছে যে এই সংক্ৰান্তত যি সিদ্ধান্ত লোৱা হ'ব সেই সিদ্ধান্তৰ পিছতহে এই বিদ্যালয়সমূহে তেখেতসকলে এই যিভাৱে আদালতে নিৰ্দেশ দিয়ে সেই হিচাপে তেখেতসকলে ইউনিফৰ্ম তেখেতসকলে ক্ৰয় কৰিব আৰু যেটো কোৱা হৈছে বিভিন্ন বিষয়ৰ কোৱা হৈছে মই কৈছো যে আমি আৰু এটা বহুতে কৈছে যে আন্তঃগাঁথনিৰ কাৰণে পইচা দিয়া হোৱা নাই মই পবিত্ৰ সদনক আজি জনাইছো যে আমাৰ যেটো এনুৱেল স্কুল গ্ৰান্ট থাকে এই এনুৱেল স্কুল গ্ৰান্ট এতিয়ালৈকে আমি 42208খন প্ৰাইমাৰী বিদ্যালয় আমি ডিবিটি মানে ডাইৰেক্ট বেংক ট্ৰান্সফাৰৰ মাধ্যমেৰে আমি এতিয়ালৈকে তেখেতসকলক 2018-19 চনত আমি তেখেতসকলক দিছো আৰু আমাৰ ইয়াত যিখিনি ছাত্ৰ ছাত্ৰী আছে যিখিনি ছাত্ৰ ছাত্ৰীক আমি বিনামূলীয়া পাঠ্যপুথি আমি তেখেতসকলক দিওঁ অলপ আগতে ৰাজেন বৰঠাকুৰ ডাঙৰীয়াই কৈছে যে খুব সম্ভৱ ভাৰতবৰ্ষৰ ভিতৰত ইমান বিভিন্ন ভাষাত আৰু ইমান মিডিয়ামত কোনো ৰাজ্যতে পাঠ্যপুথি প্ৰদান কৰা নহয় আপোনালোকে জানি সুখী হ'ব যে আমি 19টা ভাষাত আৰু 9টা মিডিয়ামত আমি ছাত্ৰ ছাত্ৰীসকলক পাঠ্যপুথি দিওঁ আমাৰ ক শ্ৰেণীৰ পৰা ক্লাছ 8লৈকে আমি 48,064 আৰু 48,66,391 ষ্টুডেণ্ট আৰু তেওঁলোকক আমি মূল পাঠ্যপুথি আমি এতিয়ালৈকে দিছো সেইটো সংখ্যাটো কোটিৰ হিচাপত 2,09,57,564খন পাঠ্যপুথিক আমি সময়ত তেখেতসকলক দিবলৈ সক্ষম হৈছো মই আকৌ সংখ্যাটো কৈছো কিয়নো 2 কোটি পাঠ্যপুথি 19টা ভাষাত 9টা মিডিয়ামত ভাৰতবৰ্ষৰ কোনো ৰাজ্যতে ইমান বিচিত্ৰতা নাই ইমান ব্যাপকতা নাই এইটো হৈছে মাত্ৰ ক্লাছ 8লৈকে 9-10ত আমাৰ আছে ছাত্ৰ ছাত্ৰী 9,09,344 গৰাকী আৰু আমি তেখেতসকলৰ মাজত কিতাপ বিলি কৰিছো 1,97,193 খন আৰু টোটেল টাইটেল অফ বুকস মানে বিভিন্ন বিষয় এই বিষয়বোৰ হৈছে 168 ক্লাছ 11ৰ পৰা 12লৈকে আমি পাঠ্যপুথি প্ৰদান কৰো বিনামূলীয়া পাঠ্যপুথি প্ৰদান কৰো আৰু সেই তাত ছাত্ৰৰ সংখ্যা হৈছে ছাত্ৰ ছাত্ৰীৰ সংখ্যা হৈছে 3,65,663 গৰাকী আৰু আমি কিতাপ বিলি কৰিছো তেখেতসকলৰ মাজত কিতাপ বিলি কৰিছো 25,44,800 খন টোটেল টাইটেল হৈছে টাইটেল অফ বুকস হৈছে 80 খন ইয়াৰ উপৰি যেটো অলপ আগতে চাহ বাগিচাসমূহৰ যিবোৰ বিদ্যালয়ৰ কথা উত্থাপন হল আমাৰ দুৰ্গা ভূমিজ ডাঙৰীয়াই উত্থাপন কৰিছে আমাৰ কিষাণ ডাঙৰীয়াই উত্থাপন কৰিছে আৰু অন্যান্যসকলে এটো উল্লেখ কৰিছে এই ক্ষেত্ৰত আপোনালোক সকলোৱে জানে
যে এই ক্ষেত্ৰত আমাৰ আটাইতকৈ ডাঙৰ যেটো অসুবিধা সেই অসুবিধাটো হৈছে যে এই যি চাহ বাগিচাত যিবোৰ বিদ্যালয়ৰ কথা তেখেতসকলে ক'লে এই বিদ্যালয়সমূহৰ মেনেজমেণ্টটো হৈছে টি গাৰ্ডেনৰ মেনেজমেণ্টৰ হাতত এই ক্ষেত্ৰত আমি বিনামূলীয়া পাঠ্যপুথি বৰ্তমানে তেখেত টি গাৰ্ডেন মেনেজ স্কুল হলেও আমি তেখেতসকলক পাঠ্যপুথি দিয়াৰ এটা প্ৰচেষ্টা কৰিছো কিয়নো এই যেটো তেখেতসকলৰ অভিযোগ বা তেখেতসকলৰ মনৰ ক্ষোভ এটো সঠিক চৰকাৰী বিদ্যালয় এখনৰ ছাত্ৰ ছাত্ৰী ইউনিফৰ্মও পাইছে বিনা পাঠ্যপুথিকো পাইছে অথচ সেই একেই বাগিচাৰে হয়তো গাৰ্ডেন মেনেজ স্কুল বিলাকত সেইখিনি সুবিধা তেখেতসকলে পোৱা নাই গতিকে এই ক্ষেত্ৰত আমি কিছু পদক্ষেপ লৈছো আৰু আশা কৰিছো যে এই সাপ্লিমেন্টাৰী ডিমান্ড পোৱাৰ পিছত আমি যিখিনি প্ৰভিন্সিয়েলাইজ কৰিম সেই প্ৰভিন্সিয়েলাইজ স্কুলৰ ভিতৰত আমি চাহ বাগিচাৰ স্কুলসমূহকো আমি অন্তৰ্ভুক্ত কৰি পাৰিম আৰু যেটো এটা বৈষম্যৰ কথা কোৱা হৈছে সেই বৈষম্যটো আমি দূৰ কৰিবলৈ পাৰিম যদিও মই কোনো বিতৰ্ক কৰিব বিচৰা নাই কিন্তু হয়তো মই কথাটো নকলে সঠিক নহব বাবে মই এটো মেনশন কৰিব বিচাৰিছো আমাৰ নুৰুল হুদা ডাঙৰীয়া তেখেতৰ বক্তব্যত আগৰ চৰকাৰ এই চৰকাৰকে ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছিল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত খুব ভাল ফলাফল দেখুৱাইছিল হেতু কৰিবৰ বাবে তেখেতে কিছু ষ্টেটিষ্টিক্স দিছে কিন্তু তেখেতে এটা ষ্টেটিষ্টিক্স নিদিলে যে সেইখিনি সময়ত ছাত্ৰ ছাত্ৰীসকলক কিমান গ্ৰেছ নম্বৰ দিয়া হৈছিল আপুনি সেই কথাটো কিন্তু মেনশন নকৰিলে গ্ৰেছ নম্বৰ দিয়া হৈছিল তাত এটা যথেষ্ট গ্ৰেছ নম্বৰ দিয়া হৈছিল আৰু এই গ্ৰেছ নম্বৰ দিয়াৰ ফলত ছাত্ৰ ছাত্ৰীসকলৰ সঠিক মূল্যায়ন কিন্তু নহৈছিল দেখাত 5% খুব হাই হয় কিন্তু যি লৰা হয়তো উত্তীৰ্ণ হবৰ বাবে উপযুক্তই নহয় গ্ৰেছ মাৰ্কৰ জৰিয়তে তেখেতক উত্তীৰ্ণ কৰাই 5% হাই কৰা হৈছিল এই চৰকাৰ অহাৰ পিছত 2016 চনৰ পিছত কোনো ধৰণৰ গ্ৰেছ মাৰ্ক আমি কাকো দিয়া নাই গতিকে আজি আমি কোৱান্টিটিলৈ যোৱা নাই আমি কোৱালিটিলৈ গৈছো আৰু এটা তেখেতে কথা কৈছে যে যেটো সঠিক নহয় তেখেতে হয়তো এই সম্পৰ্কে সঠিক খবৰ ৰখা নাই ল্যাপটপ ডিস্ট্ৰিবিউশনৰ কথাটো আনন্দ বৰুৱা যেটো ল্যাপটপ ডিস্ট্ৰিবিউশনৰ কথাটো ল্যাপটপ আমি দি আছো আমি ল্যাপটপ এইবাৰো দিম আগলৈও দিম মাথো এটা আমি কৰিছো যে ষ্টাৰ মাৰ্ক যিখিনিয়ে পায় তেখেতসকলক আমি ল্যাপটপ দিয়াৰ ব্যৱস্থা কৰিছো তেখেতসকলে পাইছে এই ল্যাপটপৰ লগত আমি তেখেতসকলৰ শৈক্ষিক উন্নয়নৰ বাবে আমি কিছু সফটওয়্যাৰ কিন্তু অকল ল্যাপটপটোৱে দি এৰি দিয়া নাই আমি তাৰ লগতে সফটওয়্যাৰ এড কৰিছো যাতে তেখেতসকলে অনলাইন যি কোচিং হ'ব পাৰে সেই কোচিং ল'ব পাৰে বা তেখেতসকলৰ যেটো কোৰ্স সেই কোৰ্সটোত তেখেতসকলে অনলাইন তেখেতসকলে কিছু শিক্ষা ল'ব পাৰে কিছু তেখেতসকলে সেই ল্যাপটপৰ জৰিয়তে তেখেতসকলে শিক্ষা ল'ব পাৰে ইয়াৰ লগতে যিসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত বহিবলৈ যেনেকৈ জেই হওক বা নীট হওক বা এনেকুৱা বিভিন্ন যিবোৰ কাৰিকৰী প্ৰশিক্ষাৰ বাবে প্ৰশিক্ষণ আইআইটিৰ জয়েন্ট এন্ট্ৰেন্সটোৱে হওক এইবোৰৰ বাবে তেখেতসকলক আমি সেই ল্যাপটপটোত এটা পেকেজ দিছো যাতে তাত সেই পৰীক্ষাৰ বাবে যিখিনি প্ৰয়োজনীয় প্ৰশিক্ষণ সেই ল্যাপটপৰ মাধ্যমেৰে অনলাইনত তেখেতসকলে ল'ব পাৰে এটা কথা মই যেটো কথা আজি মোৰ বৰ দুখ লাগিছে যে আমাৰ ভাৰতবৰ্ষৰ সংবিধান ৰচয়িতাসকলে যেতিয়া শিডিউল কাষ্ট শিডিউল ট্ৰাইবৰ এটা ব্যৱস্থা কৰিছিল তেখেতসকলে কিন্তু এই ব্যৱস্থাটো সমাজৰ যিসকল দলিত ব্যক্তি সমাজৰ যিসকল নিষ্পৃয়ত ব্যক্তি তেখেতসকলৰ উত্থাপনৰ বাবে কৰিছিল আৰু এই ক্ষেত্ৰত তেখেতসকলে কোনো ধাৰ্মিক গোষ্ঠী বা কোনো ধৰ্মীয় দৃষ্টিভংগীৰে কিন্তু তেখেতসকলে চোৱা নাছিল আৰু সেইভাবে আমাৰ যদি অন্য বিভাগবিলাকত আজি সংস্কৃতত যদি এসসি এসটিৰ কাৰণে কোটা থাকিব পাৰে অন্য অসমীয়াত যদি এসসি এসটিৰ কাৰণে কোটা থাকিব পাৰে অন্য স্কুলত যদি কোটা থাকিব পাৰে তেতিয়ালে এৰবিক শিক্ষকৰ ক্ষেত্ৰত এসসি এসটিৰ কোটা থাকিলে কাৰ ক'ত কি অসুবিধা হৈছে বৰংচ মইতো কওঁ যে যদি আপোনালোকে এই ক্ষেত্ৰত এসসি এসটিৰ কোটাটো ৰাখে বহুতো মানুহেটো জুনে হয়তো
এনেই আৰবিক নপঢ়িলে হয়, কিন্তু যদি দেখে যে নহয় এই আৰবিকৰ শিক্ষকৰ ক্ষেত্ৰত কোটা আছে, SC ST ল'ৰা ছোৱালীয়ে যদি শিক্ষা গ্ৰহণ কৰে তেতিয়াহ'লে তেখেতসকলে তাত এটা চাকৰি পাব, তাৰ বাবে হয়তো উদ্গনি অনুভৱ কৰিব। গতিকে মই ভাবো যে এনেকুৱা ধৰণৰ বক্তব্য আমাৰ সমাজৰ কাৰণে সমীচীন নহয়। অধ্যক্ষ মহোদয়, এইটো মই এইটো বিৰোধিতা কৰা নাই, কিন্তু SC ST পঢ়া আপুনি কি কৈছিলে ডাঙৰীয়া, আপুনি যেতিয়া কথা কৈছিলে মই এবাৰো মাত মতা নাই। আপুনি কি কৈছিলে এইটো আমাৰ ৰেকৰ্ডত আছে, যদি আপুনি ৰেকৰ্ডটো চাই ল'ব খোজে তেতিয়াহ'লে আপুনি ৰেকৰ্ডটো চাই ল'লে আপুনি কি কৈছিলে, আপোনাৰ মন্তব্য এইটো পাহৰিছে, কিন্তু আপুনি কি কৈছিলে মই লিপিবদ্ধ কৰি আছো, আৰু এইটো আমাৰ এছেম্বলিটো লিপিবদ্ধ কৰি থোৱা হৈছে, সেইখিনি চালে কোন সত্য কোন অসত্য সেইটো ওলাই পৰিব। এটা কথা খালি কওঁ ছাৰ, মাননীয় অধ্যক্ষ মহোদয়, মানে ক্লাৰিকেল জবত এইটো কৰিব পাৰে, কিন্তু যদি ক্লাছৰ ক্ষেত্ৰত আপোনালোকে এইটো এটা ডিবেট কৰিব নোৱাৰে, আনিব কেতিয়াবা ইস্যুটো মই এলাও কৰিম, আজি আৰু নালাগে। কথাটো খালি পইণ্ট আউট, আজি দুইটা কথা ৰেকৰ্ড দিছে, আপোনাৰো ৰেকৰ্ড দিছে, তেখেতৰ হৈছে, বাছ এটা প্লিজ। কিতাপবিলাক আৰবিকত লিখা, সেইটো চিডুল কাষ্ট চিডুল ট্ৰাইবৰ ল'ৰাই কেনেকে পঢ়িব? গতিকে এইটো এটা বহুত মুছলমানৰ সংস্কৃত পঢ়াই আছে। নো ডিবেট অন দিছ। চৰকাৰে উত্তৰ দিছে, Please do not sit down. No, please sit down. No question. Please continue, and we have only 2 minutes time. So, মাননীয় অধ্যক্ষ মই আৰু এটা বিষয়ত ক'ব বিচাৰিছো যে এইটো ক্ষেত্ৰত তেখেতসকল হয়তো সুখী হ'ব, মই গোটেই সমগ্ৰ সদনক জনাব বিচাৰিছো যে মাদ্ৰাছাসমূহত যিটো নিযুক্তিৰ কথা, এই মাদ্ৰাছাসমূহৰ নিযুক্তিৰ ক্ষেত্ৰত আমাৰ মাননীয় সদস্যসকলেও জানে যে আদালতৰ বাধাৰ বাবে আমি নিযুক্তি দিব পৰা নাছিলো, কিন্তু বৰ্তমানে এই যি বাধা আছিল এই বাধা আমি আঁতৰাবলৈ সক্ষম হৈছো। এই ক্ষেত্ৰত চৰকাৰৰ যিটো পক্ষ আমি জয়ী হৈছো আদালতত, আৰু আমি খুব সোনকালে আমি যিসকল টেট কোৱালিফাইড মাদ্ৰাছা শিক্ষক আছে তেখেতসকলক নিযুক্তি দিবলৈ ইমান দিনে যিটো প্ৰচেছ ৰৈ আছিলে, তেখেতসকলে কোৱা কথাখিনি মই মানি লওঁ যে মাদ্ৰাছাসমূহত আমি নিযুক্তি দিব পৰা নাছিলো, কিয়নো কোনোবা এগৰাকী প্ৰাৰ্থীয়ে গৈ কোৰ্টত এটা কেছ দি দিলে, কেছ দিয়াৰ লগে লগে ৰৈ গ'ল। কিন্তু এতিয়া সেই কেছটোত চৰকাৰ জিকিলে, চৰকাৰ জিকাৰ পিছত আজি আমাৰ যি আমি পদক্ষেপ লৈছিলো পদক্ষেপ সঠিক বুলি প্ৰমাণিত হ'ল, আৰু আপোনালোক সকলোকে জনাই মই ভাল পাইছো যে আমি মাদ্ৰাছাসমূহত টেট কোৱালিফাইড মাদ্ৰাছাৰ আমাৰ প্ৰাৰ্থীসকলক আমি তাত নিযুক্তি দিবলৈ সক্ষম হ'ম। আৰু এই নিযুক্তিৰ যিখন সিলেকশ্যন লিষ্ট আছিল, আপোনালোকে জানে এখন সিলেকশ্যন লিষ্ট তৈয়াৰ কৰা হৈছিল, আৰু সেই সিলেকশ্যন লিষ্টখন আমি এতিয়া পুনৰবাৰ বিবেচনা কৰি আমি খুব কম সময়ৰ ভিতৰতে তেখেতসকলক নিযুক্তি দিব পাৰিম। no question. আৰু Question. No. আপুনি বেলেগ সময়ত ল'ব, আজি নহয়, দিছ ইজ সাপ্লিমেণ্টাৰী ৰিকুৱেষ্ট। আপুনি শেষ কৰক, কাৰণ 1 মিনিট আছে, মই শেষ কৰিব বিচাৰিছো। বেল বজাব লাগিব। মই আৰু এটা কথা এই মাননীয় সদনক জনাব পাই সুখী হৈছো যে 2012 চনৰ পিছত আমি আমাৰ যিটো টিচাৰ্ছ এলিজিবিলিটি টেষ্ট, এই টিচাৰ্ছ এলিজিবিলিটি টেষ্ট আমি অনুষ্ঠিত কৰিবলৈ সক্ষম হোৱা নাছিলো। কিছু ক্ষেত্ৰত বিভিন্ন বাধা আছিলে। এইবাৰ আপোনালোক সকলে জানি সুখী হ'ব, কিয়নো 2012 চনৰ পিছত 13, 14, 15, 16, 17 এনেকে এই 7টা বছৰৰ ছাত্ৰ ছাত্ৰীসকলে অন্যান্য অৰ্হতা থকা স্বত্তেও তেখেতসকলে একমাত্ৰ টেট পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ চাৰ্টিফিকেটখন নোহোৱাৰ কাৰণে তেখেতসকলে চৰকাৰী চাকৰিৰ বাবে আবেদন কৰিব পৰা নাছিলে। এই 16ত আমি তেখেতসকলে টেট পৰীক্ষা পাতিলো, আৰু টেট পৰীক্ষা পতাৰ পিছত আমি ইয়াৰ পিছতে আমি ডিচেম্বৰ মাহত আমি সেকেন্ডাৰী টেটো পাতিম, আৰু তাৰ পিছতে যেটো হাইকোৰ্টৰ যেটো এটা তেখেতসকলৰ নিৰ্দেশ আছিল যে পুনৰবাৰ টেট পৰীক্ষা পতাৰ পিছতহে আমি প্ৰায় 9000 পদত আমি 9000 পদত আমি চাকৰিৰ বাবে দৰখাস্ত বিচাৰিও আমি থমকি ৰ'ব লগা হৈছিল, কিয়নো তেতিয়া
এতিয়া সময় আবেলি 2 বাজিছে ছাৰ ৰ'ব। মই 1 মিনিট মই শেষ কৰি লওঁ 1 মিনিট দিলে না, মই আমি শেষ কৰি লওঁ। গিলটিনত দি দিম সেই নকৰিলেও না এটা উত্তৰ পোৱা নাই ছাৰ এটা উত্তৰ পোৱা নাই হিন্দী শিক্ষকসকলৰ দৰকাৰ পোৱা নাই তেওঁলোকে চাকৰি নিয়োগ পোৱা নাই সেইটো উত্তৰটো পোৱা নাই ছাৰ গিলটিনত দিব বিচাৰিছো পৰিপূৰক দাবী মঞ্জুৰি সমন হ'ল 71 1 3 4 5 6 7 8 9 11 12 13 14 15 16 17 18 19 20 21 22 25 26 27 29 30 31 32 33 34 35 36 37 38 39 41 42 43 44 45 46 47 48 49 51 52 53 54 55 56 57 58 59 60 62 63 64 65 66 67 68 69 70 মই 71টা আগতেও কৈছো 73 74 75 76 আৰু 77 78 সদনত অনুমোদনৰ বাবে আগবঢ়ালো যিসকল মাননীয় সদস্য প্ৰস্তাৱৰ সপক্ষে আছে কওক হয় যিসকল বিপক্ষে আছে কওক নহয় নালাগে এইটো আমি গিলটিনত দিলো যদি হয় মই ভাবো হয় সপক্ষে গতিকে পৰিপূৰক দাবী মঞ্জুৰি 1 পৰা 78 লৈ গৃহীত হল বুলি মই ঘোষণা কৰিছো এতিয়া আমি পইণ্ট অফ অৰ্ডাৰ নাহে এতিয়া মই বিল কৰি আছো